অল্প দেখে সো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সো আজি আমি যাম কাছাৰীঘাটত মাছ চাবলৈ আৰু চাওঁ কিমান ডাঙৰ ডাঙৰ মাছ পোৱা যায় আৰু কি মাছ পোৱা যায় সেইবোৰ সকলোবোৰ চাম আৰু আপোনালোককো দেখাম আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব সো মই বহুত দিনৰ পৰা ভাবি আছিলোঁ অলপ কাছাৰীঘাটত মাছ চাব যাম তো আজি ফাইনেলি যাই আছোঁ আৰু যাই চাওঁ কি মাছ পোৱা যায় সো লেটছ গো আৰু এতিয়া আমি আছোঁ বজাৰৰ মাজত সো ইয়াৰ পৰা আৰু অলপ যাব লাগিব যাই হেনা তাৰপিছত পাই যাম ये बादल की चादर ये बादल की चादर ये तारों के आंचल फलक तक चल साथ मेरे फलक तक चल साथ चल फलक तक चल साथ আৰু এতিয়া আহি আমি প্ৰায় নদীৰ কাষ পাইছোঁ আৰু এইখানে নদীৰ পাৰ আৰু নদীৰ চাৰিওফালে চাব কেনেকুৱা এটা ভিউ আহে মানে বহুত ভাল লগা ভিউ এটা আহে আৰু আবেলি সময়ত যিটো মানে নদীৰ কাষত আহি যিটো ভাল লাগে সেইটো মানে ক'তো নালাগে আৰু এই চাওক কিমান সেউজীয়া হৈ আছে আৰু ইয়াত আমি ৰখিছোঁ কিন্তু নাও নাই কোনো মাছৰ নাও साथ मेरे फलक तक चल चल वो चौबारे ढूंढे जिनमें चाहत की बूंदे सच कर दे सपनों को सभी আৰু আমি তাতে ৰখি থাকোঁতে মানে এটা নাও আহি গুচি গ'ল আৰু নাওখনত হয়তো কোনো মাছ টাছ নাছিলে তাৰ কাৰণে সিমান এটা টাইম নাৰাখিল আৰু চাওঁ আগলৈ আৰু নাও আহিব আৰু নাওবোৰৰ চাউণ্ডটো বহুত ভাল লাগে মানে আৰু লগত এজনে কৈ আছে এইটো এমটি নিচিনা বোলে ডাঙৰে নাওখন এয়া চাওক কেনেকৈ স্পীডত যাই আছে নাওখন সো এইবোৰ হয় মাছ ইলিছ মাছ তো আমাৰ এইফালে ইলচা মাছ বুলি কয় আপোনালোকে কি কয় কমেণ্ট কৰি জনাব আৰু এখন নাও আহি গ'ল মাছখন চাই থাকোঁতে চব নে কেনেকুৱা স্পীডত আহিছে আৰু সেই চাওক পঞ্চৰত ব্ৰিজখন কি ধুনীয়া লাগিছে কিন্তু ইমান এটা ফুললি কভাৰ হোৱা নাই মোৰ মোবাইলত চাওঁ এইখনত কি মাছ আছে ये बादल की चादर ये बादल की चादर ये तारों के आंचल फलक तक चल साथ मेरे फलक तक चल साथ चल फलक तक चल साथ আৰু ছোট আছে এটাতো খালি মাছের জাল হলে দেখি আর আড়াই করে যা অংশ আছে কেজি 150 হ্যাঁ আৰু ইয়াতে বহুতো দামাদামি কৰি ল'ল কিন্তু নাৱৰীয়াজনে মাছখিনি নিদিল দাম কম হৈছে তাৰ কাৰণে গুচি গ'ল এইখন নাও আৰু চাওঁ কি হয় তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল